আমি এইটো সিদ্ধান্ত লৈছো যে অসমৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে তাৰমানে 52 লাখ পৰিয়ালক আমি বিনামূলীয়া স্বাস্থ্য সেৱা 5 লাখ টকা পৰ্যন্ত বছৰি তেনেকুৱা এখন আঁচনি আমি প্ৰস্তুত কৰিছো। অৰ্থাৎ তেওঁলোকে প্ৰাইভেট নাৰ্ছিং হোম যিসকল এমপেনেল হ'ব বা গভৰ্ণমেণ্ট হস্পিটাল হ'ব এটা পৰিয়ালে বছৰি 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ল'ব পাৰিব। যদিও প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা আছে, জন আৰোগ্য যোজনা আছে, সি অসমৰ 26 লাখ পৰিয়ালকহে কাভাৰ কৰে। আমি সেই আঁচনিখন সাৰ্বজনীন কৰিব খুজিছোঁ। অৰ্থাৎ যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিখন পাব। অলপ সময় লাগিব আৰু 2-3 মাহ আমি সেই আঁচনিখন অসমত আৰম্ভ কৰিব খুজিছোঁ। 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ ভিতৰত যিসকল দুৰ্ভগীয়া মহিলাই বিধৱাৰ সাজ পৰিধান কৰিবলগীয়া হ'ল তেখেতসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা এখন নতুন আঁচনি, সেই আঁচনিৰ অধীনত আমি 25,000 টকাকৈ মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা যিসকল মহিলাই 18 পৰা 45 বছৰৰ ভিতৰত বিধৱাৰ সাজ পৰিধান কৰিব দুৰ্ভাগ্যজনকভাৱে বাধ্য হয়, সেই দুৰ্ভগীয়া পৰিয়াল বা আই মাতৃসকললৈ এই 25,000 টকাকৈ আমি এককালীন সাহায্য আগবঢ়াই থাকিম। কেতিয়াবা 3 মাহৰ মূৰত, কেতিয়াবা 6 মাহৰ মূৰত এই আঁচনিৰ ধন প্ৰদানৰ কাম চলি থাকিব। এই আঁচনিৰ অধীনত আজিৰ দিনটোত প্ৰায় 11,896 গৰাকী আই মাতৃ উপকৃত হ'ব। মই প্ৰত্যেক পৰিয়ালক সমবেদনা জনাইছোঁ আৰু এই দুৰ্ভাগ্যৰ সময়ত তেওঁলোকৰ কাষত থিয় হৈ থাকিবলৈ ভগৱানে আমাক যি শক্তি দিলে তাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ। কেগে কৈছে আৰ্থিক অৱস্থা বেয়া, আমি 1 লাখ চাকৰি দিছোঁ, আগত চৰকাৰে দিব পৰা নাছিল। গতিকে আগৰ চৰকাৰৰ আৰ্থিক অৱস্থাতকৈ আমাৰ চৰকাৰ ভাল হ'ব লাগিব। আগত অৰুণোদয় নাছিল, আমি অৰুণোদয় দিছোঁ, গতিকে আগতকৈ ভাল হ'ব লাগিব। আগত এইটো 25,000 টকাৰ আঁচনি নাছিল, আগতকৈ আমি দিছোঁ, ভাল হ'ব লাগিব। হয়তো হ'ব পাৰে যে দিল্লী মুম্বাইতকৈ ভাল নহয়, কিন্তু আগৰ অসমতকৈতো আজি অসমত ভাল নহ'লে 25খন 23খন মেডিকেল কলেজ ক'ৰ পৰা হ'ব? এইটোতো কেগক নালাগে, সাধাৰণ ৰাইজৰ মাজত গ'লে আমি দেখা পাওঁ যে আগত যিমান পকী ৰাস্তা আছিল তাতকৈ এতিয়া পকী ৰাস্তা বেছি হৈছে। আগত বানপানীৰ সাহায্য পাওঁতে 2 মাহ 3 মাহৰ জাগাত 4 বছৰ ৰখিব লাগিছিল। 2017ৰ বানপানীৰ সাহায্য হয়তো ক'ৰবাত আজিও পোৱা নাই, 2011ৰ আজিও পোৱা নাই, 2009ৰ আজিও পোৱা নাই। আমাৰ সাহায্য 2 মাহতে পালে। গতিকে আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে, কিন্তু বেয়া হ'লেও ৰাইজক আমি দুখত থাকিব দিয়া নাই। আঁচনিটোতো দিবই লাগিব ন, নহ'লে মানুহে আমাক কিয় চৰকাৰত ৰাখিব? যদি বানপানীত ঘৰ যোৱা মানুহক আমি ঘৰ নিদিওঁ, দুখীয়াক যদি বিপদৰ সময়ত নাচাওঁ, তেতিয়াহ'লে আমাক চৰকাৰ কিয় ৰাখিব? গতিকে কেগে কি লিখিছে মই পঢ়া নাই, কিন্তু সাধাৰণভাৱে মই বিত্তমন্ত্ৰী হিচাপে জানো যে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে অসমত 42,000 কোটি টকাৰ বাজেট আছিল। আজি আমাৰ 1,10,000 কোটি টকাৰ বাজেট।